এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকম। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো মই। তাতেই যাম মই। এই UPPL চৰকাৰ এৰি পেলাই আহক, আহাৰ লগে লগে এইটো আৰামত হৈ যায়। সিধা কথা। ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছে মই। খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছে মই। এতিয়াও ঠিক হোৱা নাই নাকি সমষ্টি বিলাক। খাম্পা কাম নাই। BPF দলৰ কাজলগাঁও জিলা হিচাপে 3টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী এইটো 100% আমি সাকসেস যেটো উদ্দেশ্য লৈ পেলাই আমি কৰিছো। আমাৰ উদ্দেশ্যটো হল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে আৰু আগন্তুক যেটো BTC নিৰ্বাচন ইয়াত যাতে আমি BPF দলে জয়ী কৰিব পাৰে ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাজ্যৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছো আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি সাকসেস হৈছে। আজি 3টা সমষ্টিও 100% জিকিব। কাজলগাঁও, নিশ্মা আৰু 13 নম্বৰ চিৰা কথা এইটো। আজি আপসুয়ে উদালগুৰি প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। নাই এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আছো যে BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক চৰকাৰ এৰি পেলাই আহক, NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপসুয়ে কওক, এনে ওপৰে কৈ থাকিলে নহব। আপসুয়ে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছো। আমি আহ্বান জনাই আছো যে আপসুয়ে কওক, এই UPPL চৰকাৰ এৰি পেলাই আহক, আহাৰ লগে লগে এইটো আৰামত হৈ যায়। সিধা কথা। খাম্পা পাৰ্টি, কোন খাম্পা? আমাৰ BPF জয়ী হবই। এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকম। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো মই। তাতেই যাম মই। ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছে মই। খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছে মই। এতিয়াও ঠিক হোৱা নাই নাকি সমষ্টি বিলাক। খাম্পা কাম নাই। এইবিলাক লিডাৰৰ কথা হৈছে। আপনি ইমান ভাল লিডাৰ, কি হল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰহে হ'ব, কৰিলে আমিহে কৰিব। পাগল নাকি? BTC গভর্নমেন্ট কোনে কৰিব? BPF কৰিব। BPF উচ্ছেদ করে না ল্যান্ড পাট্টা দেয়, এটা আমার BPF দলের কথা। BPF ডিসিশন লৈ আছে মাটির পাট্টা দিল। কি বুঝে আপনাকে? কংগ্রেস কাম নাই। কংগ্রেসও কাম নাই, UPPLও কাম নাই, কিন্তু বিজেপি অলপ শক্তিমান হৈ আছে। UPPLতকৈ ওপৰত আছে বিজেপি। আমার নেক্সটতে বিজেপি। সিধা কথা। আমার নেক্সটতে বিজেপি আছে, এইটো কথা। 21 তাৰিখত আহাৰ কথা হেলিকপ্টাৰ দেখাই দিম এইবাৰ। এইবাৰ দেখাই দিম।